নমস্কাৰ বন্ধুসকল বহুতেই মোক প্ৰশ্ন কৰে যে উত্তৰ পূবত টয়লেট থাকিলেই মানুহৰ কেঞ্চাৰ হ'ব পাৰে নেকি সেই বিষয়টোৰ ওপৰত আজি আমি অলপ বৈজ্ঞানিক দৃষ্টিভংগীৰে অলপ আলোচনা কৰিব চেষ্টা কৰিম পোনপ্ৰথমে এটা কথা কওঁ যে আমাৰ যেটো ঘৰৰ উত্তৰ পূব স্থান আছে হেতু বৃহস্পতি স্থান বুলি কোৱা হৈছে বৃহস্পতি হৈছে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ কাৰক আৰু সৌৰজগততো বৃহস্পতি ভেকুৱাম ক্লিনাৰ বুলি কোৱা হৈছে কাৰণ যিমানবোৰ ডাঙৰ উল্কাপিণ্ড আছে সেই গোটেই উল্কাপিণ্ডবোৰৰ পৰা বৃহস্পতি আমাৰ পৃথিৱীবাসীক ৰক্ষা কৰি আছে সেই কাৰণে বৃহস্পতি ৰোগ প্ৰতিৰোধক ক্ষমতা বুলিও কোৱা হৈছে আৰু সৌৰজগতত এটো তাক ভেকুৱাম ক্লিনাৰ বুলি কৈছে এতিয়া কিবা কাৰণত যদি উত্তৰ পূব স্থানটোত টয়লেট নিৰ্মাণ হৈ যায় কি হ'ব তাৰ পৰা টয়লেটৰ পৰা ওলাই থাকে মিথেন গেছ আৰু মিথেন গেছ বায়ু প্ৰবাহৰ লগত মিলিত হৈ পেলাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব যাৰ ফলত মানুহৰ মন মগজুবিলাক অশান্তি হৈ থাকিব হেলথৰ লগত জড়িত প্ৰব্লেম আহি থাকিব ৰোগ প্ৰতিৰোধক ক্ষমতাবিলাক নোহোৱা কৰি দিব এনেকুৱা ধৰণৰ কিছুমান সমস্যাই দেখা দিব পাৰে এতিয়া আগৰ দিনৰ কথালৈ যাওঁ আগৰ দিনৰ যেতিয়া মানুহ আছিল ঘৰ বনাইছিলে তেওঁলোকে টয়লেটটো সদায় ঘৰখনৰ পৰা 100 মিটাৰ বা 150 মিটাৰ ঘৰৰ পৰা আঁতৰত বনাইছিলে যাৰ ফলত সেই ঘৰৰ মানুহৰ কোনো অশান্তি হোৱা নাছিল এতিয়াও কিছু গাঁও অঞ্চলবিলাকত দেখা পাব ঘৰত লগত লগ লগাই পেলাই তেওঁলোকে টয়লেট নিৰ্মাণ নকৰে টয়লেটটো সদায় ঘৰৰ পৰা আঁতৰত আছে আৰু যিবিলাক ঘৰত মানুহৰ কোনো ধৰণৰ হেলথৰ লগত জড়িত প্ৰব্লেম নাই ইয়াৰ উপৰি তেওঁলোকে খুব শাৰীৰিক পৰিশ্ৰম কৰে সুষম আহাৰ খায় যাৰ ফলত তেওঁলোকৰ শৰীৰটো খুব নিৰোগী হৈ থাকে কিন্তু বৰ্তমান সময়বিলাক সলনি হোৱাৰ লগে লগে মানুহৰ থাকিবলৈ ঠাই নোহোৱা হ'ল যাৰ ফলত সময়ৰ অভাৱ আপোনাৰ থাকিবলৈ ঠাই নোহোৱা হোৱাৰ কাৰণে কম ঠাইতে ঘৰ বনাবলগীয়া হোৱাৰ কাৰণে টয়লেটটো ঘৰৰ লগতে এটাচ কৰি পেলাই বনাবলগীয়া হৈছে যাৰ ফলত এই টয়লেটটো ভুল জেগাত হোৱাৰ কাৰণে কেতিয়াবা কিছু মানুহৰ কিছু সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে টয়লেট হৈছে ৰাহুৰ প্ৰতীক ৰাহু যেতিয়া ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰিব ঘৰবিলাক অশান্তি খেলিমেলি হোৱা আৰম্ভ কৰিব বিভিন্ন হেলথৰ লগত জড়িত প্ৰব্লেম কিছুমান আহিব এতিয়া মেইন কথালৈ আহোঁ যে উত্তৰ পূবত টয়লেট থাকিলেই কিবা কেঞ্চাৰ হ'ব নেকি আচলতে তেনেকৈ ক'ব নোৱাৰি যে উত্তৰ পূবত টয়লেট থাকিলেই যে কেঞ্চাৰ ৰোগ হৈ যাব তেনেকুৱা কোনো কথা নাই ৰোগ প্ৰতিৰোধক ক্ষমতা আপোনাৰ ডাউন কৰিব ৰোগ প্ৰতিৰোধক ক্ষমতা আপোনাৰ যদি ডাউন হৈ থাকে আপোনাৰ যিকোনো বেমাৰ হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে থাইৰয়ড হ'ব পাৰে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে হেলথৰ লগত জড়িত প্ৰব্লেম যিকোনো হ'ব পাৰে গতিকে তাৰ কাৰণে আপুনি ৰোগ প্ৰতিৰোধক ক্ষমতাটো আপুনি নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব শক্তিশালী কৰি ৰাখিব লাগিব সেইটো ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব এতিয়া এনেকুৱা মানুহ পাইছোঁ যিবিলাক ঘৰত উত্তৰ পশ্চিমত টয়লেট আছে আৰু সেইবিলাক মানুহৰ ঘৰতো কেতিয়াবা কেঞ্চাৰ ৰোগী আছে ঘৰখন বাস্তুসন্মত কৰি পেলাই বনোৱাৰ পিছত কিছু লোকৰ ঘৰত কেঞ্চাৰ ৰোগৰ সমস্যা দেখিবলৈ পোৱা গৈছে কাৰণ কিহৰ কাৰণে বৰ্তমান সময়ত যি খাদ্যবস্তু হৈছে এই খাদ্যবস্তু বিভিন্ন ধৰণৰ মেডিচিন দি পেলাই বনোৱা সেই মেডিচিনযুক্ত খাদ্যবিলাক খাই মানুহৰ কি হৈছে ৰোগ প্ৰতিৰোধক ক্ষমতাবিলাক ডাউন হৈ গৈছে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়া আৰম্ভ কৰিছে যিবিলাক মহিলা মানুহ আছে বেছিভাগৰ আজিৰ পৰা আপোনালোকে মন কৰিব যিবিলাক বেছিভাগ মহিলা মানুহ আছে তেওঁলোকৰ কঁকালৰ পৰা ভৰিলৈকে বিষৰ সমস্যাবিলাক বেছি অস্টিঅ'আৰ্থৰাইটিছৰ প্ৰব্লেম আছে অস্টিঅ'ফাইটিছৰ প্ৰব্লেম আছে এইবিলাক বিভিন্ন ধৰণৰ ৰোগে তেওঁলোকক আক্ৰান্ত কৰা দেখিবলৈ পোৱা গৈছে এটা মেইন বস্তুটো হৈছে খাদ্যবস্তুৰ ভেজালকৰণ আমি আমাৰ যিবিলাক দৈনন্দিন কাৰ্যসূচী আছে সেইবিলাকত বিসংগতি হোৱা খেলিমেলি হোৱা খোৱা উঠা টাইম টেবুলবিলাক অমিল হোৱা আজি যদি আমি 9টা বাজি ভাত খাইছোঁ পিছদিনা হয়তো আকৌ 10টা 11টাতো হ'ব পাৰে পিছদিনা হয়তো ৰাতিপুৱা সময়ত কোনোবাই ভাত নোখোৱাকৈও থাকে ৰাতি হয়তো কোনোবাই 12টা বজাত ভাত খায় গতিকে এই আনডিচিপ্লিন লাইফৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাবিলাক হেলথৰ লগত জড়িত প্ৰব্লেমবিলাক মেণ্টেল টেনশ্যনবিলাক আহিবলৈ আৰম্ভ কৰিছে গতিকে আমি নিজকে সুস্থ কৰি ৰাখিবৰ কাৰণে শাৰীৰিক পৰিশ্ৰম প্ৰতিদিনে কৰিব লাগিব প্ৰতিদিনে শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব সেউজীয়া শাক পাচলি প্ৰচুৰ পৰিমাণে খাব লাগিব যোগাসন কৰা প্ৰাণায়াম কৰা জিম যোৱা চাইকেলিং কৰা আদি যিমান কাম আছে আমি সেইখিনি কাম কৰিব লাগিব নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে যিমানখিনি কাম কৰিব লাগে আমি সকলোবিলাক কৰিব লাগিব আৰু চাব তেতিয়া আপোনালোকৰ সকলোবিলাক সমস্যা সমাধান হৈ থাকিব যিমান পৰা যায় ৰাতিপুৱা ব্ৰহ্মমুহূৰ্তত উঠিবলৈ চেষ্টা কৰক অলপ ৰাতিপুৱা সেই ধুনীয়া এটা অক্সিজেন থাকে সুন্দৰ পৰিৱেশৰ মাজত কোনো ধৰণৰ গাড়ী ঘোঁৰা সেইখিনি সময়ত ইমান বেছিকৈ নচলে প্ৰদূষণমুক্ত বায়ু আমি সেৱন কৰিব পাৰোঁ গতিকে এই ৰাতিপুৱা সদায় সোনকালে উঠি পেলাই অলপ খোজকাঢ়িব লাগে অলপ দৌৰিব লাগে এইখিনি কাম যদি আপুনি নিয়মিত কৰিব পাৰে আপোনাৰ কোনো ধৰণৰ হেলথৰ লগত জড়িত প্ৰব্লেমে ফটককৈ দেখা দিব নোৱাৰে ইয়াৰ উপৰিও আপোনালোকে যদি পাৰে ঘৰৰ যিটো উত্তৰ পূব স্থান আছে সেই স্থানটো আপোনালোকে ভালকৈ চাফা চিকুণ কৰি ৰাখিব তাত কোনো ধৰণৰ নলা নৰ্দমা জমা হ'ব নিদিব বা টয়লেট আদি নিৰ্মাণ নকৰিব চাব
আপোনালোকৰ ঘৰখন খুব ধুনীয়াকৈ চলি থাকিব বহুত বেছি ভয় নাখাব কেঞ্চাৰ ৰোগ যে একেবাৰে তাত কি টয়লেট আহিলেই যে কেঞ্চাৰ ৰোগ হৈ যাব তেনেকৈ বুলি নাভাবিব আচলতে মনটো আপোনালোকে শক্তিশালী কৰি ৰাখক মই আকৌ কৈছোঁ যে সেইটো স্থানত যদি কিবা কাৰণত টয়লেট আহে বা নলা নৰ্দমা হয় মানুহৰ কি হ'ব ৰোগ প্ৰতিৰোধক ক্ষমতাবিলাক কমাই দিয়ে গতিকে ৰোগ প্ৰতিৰোধক ক্ষমতাটো বৃদ্ধিৰ কাৰণে আপোনালোকে যিমানখিনি কাম কৰিব লাগে শাৰীৰিক পৰিশ্ৰম হওক সুষম আহাৰ খোৱাৰ ক্ষেত্ৰতে হওক এইবিলাকৰ ওপৰত গুৰুত্ব দিব আপোনালোকৰ সকলোবিলাক ঠিক হৈ থাকিব গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ